Hey guys, welcome back to my YouTube channel. So guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু যা যা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলোৰে ভাল লাগে। তো গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই, তো তাৰ বাবে বেয়া নাপাব। তো আপোনালোকৰ বাবে পুৰা ধুনীয়া ধুনীয়া মজা অফাৰ লৈ আনিছোঁ। দেখিছে এইবিলাক আমাৰ মাজত আছে মিচিং যোৰা, পুৰা ধুনীয়া ধুনীয়া ডিজাইনৰ মিচিং যোৰা, বোৱা কাপোৰ টাইপৰ হয়। দেখা পাইছে মিচিং যোৰা এইবিলাক দেখিছে। এইবিলাকৰ লগত আপোনালোকে এনেকুৱাবিলাক এযোৰ ফ্ৰীকৈ পাই যাব। তো মই আপোনালোকক ধুনীয়াকৈ মেলি দেখুৱাইছোঁ। দামো কৈ আছোঁ একদম কম দামত দি দিম। তো আপোনালোকে ইয়াৰ এযোৰ লগত এনেকুৱা কেঁচা পাতৰ এযোৰ নৰ্মেল এযোৰ ফ্ৰীকৈ পাই যাব। তো আপোনালোকে চাই লওক কোৱালিটি প্ৰথম মিচিং যোৰাও চাওক, এযোৰ ডিজাইন চাওক, কি ধুনীয়া ধুনীয়া ডিজাইন হয়। কালাৰ মই চব ধুনীয়াকৈ মেলি দেখুৱাইছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই ল'ব ধুনীয়াকৈ, আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'টো আগবাঢ়োঁ। চবচে প্ৰথম আপোনালোকে মিচিং যোৰাযোৰ মেখেলাখন চাই লওক। এইখন মেখেলা দেখিছে, মিচিং যোৰা মেখেলা হয়, কি ধুনীয়া ডিজাইন হয়। এইটো ৰঙা কালাৰ মেখেলা হয়। তো পুৰা ধুনীয়া ধুনীয়া ক'লা আৰু বগা নীলা সেই যে কেইবাটা ফুল দিয়া আছে। তো এইটো হয় মেখেলা। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চাব পাৰে। এইটো ব্লাউজৰ পিচ যি কি ধুনীয়া ডিজাইন দিয়া আছে। এইটো ব্লাউজৰ পিচ দেখিছে, ব্লাউজৰ পিচ পুৰা ধুনীয়া ডিজাইন, পুৰা ডাঙৰ ব্লাউজো ওলাই যাব। যিমান শকত ডাঙৰ মানুহ হ'লেও মানে ব্লাউজটো ওলাই যাব, 30-40 ব্লাউজো ওলাই যাব। তো চাদৰখন চাই লওক। এইখন হ'ল চাদৰ দেখিছে, একদম আঁচলটো কি ধুনীয়া ডিজাইনৰ হয়। এইটো হ'ল আঁচলটো। বাকী পটি চাব আপোনালোকে, পটি ফিক্স পটি লাগি আছে পুৰা ডিজাইনত। এইটো চাব পাৰে, পটি দেখিছে কি ধুনীয়া ডিজাইনৰ পটি হয়, ফিক্স পটি হয়। তো মাজৰ বুটাখিনি চেক কৰক, মাজৰ বুটাখিনি এইখিনি হ'ব আপোনাৰ মাজৰ বুটা দেখিছে, পুৰা ধুনীয়া ধুনীয়া ডিজাইনত দি আছে। দেখিব পাইছে, পুৰা ধুনীয়া ডিজাইনত হয়। তো এইযোৰ হৈ গ'ল মিচিং যোৰা, ৰঙা যোৰা। যদি আপোনালোকে ভাবে বেলেগ কালাৰ লাগে, তো আপোনালোকে ধেৰ কালাৰ পাই যাব। এইবিলাক কালাৰ চাওক, এইটো ৰঙা সেইটো ডিজাইনৰ হয়, এইটো সেউজীয়া লাগিলে সেউজীয়া পাই যাব। তো ডিজাইন একেটাই হ'ব, সেইটো ডিজাইনৰ আপোনালোকে সেউজীয়া লাগিলেও পাই যাব। চকলেট কালাৰ লাগিলে চকলেট কালাৰ আছে, এইটো দেখিছে। এইযোৰ এটা চকলেট কালাৰ হয়, এইটো ব্লেক কালাৰ হয়, ব্লেক কালাৰ লাগিলে পাই যাব। এইটো চকলেট ৰঙা। মই চকলেটৰ এযোৰ মেলি দেখুৱাইছোঁ, কালাৰটো কেনেকুৱা লাগে আপোনালোকে চাই লওক। চকলেটৰ কালাৰটো পুৰা ইউনিক কালাৰ হয়। তো যিহেতু এইটো আনকমন কালাৰ হয়, বহুতে বিচাৰি থাকে এইটো কালাৰ, আনকমন কালাৰবিলাক পিন্ধিব লাগে। চ' আপোনালোকে আনকমন কালাৰটো মই আপোনালোকক মেলি দেখুৱাইছোঁ। এইটো চাব পাৰে, এখন মেখেলাখন হয়, মেখেলাখন চাওক কি ধুনীয়া ডিজাইন হয়। ব্লাউজৰ পিচটো দেখুৱাইছোঁ, ব্লাউজৰ পিচ এইটো হ'ব ব্লাউজৰ পিচ দেখিছে। এইটো ব্লাউজৰ পিচ পুৰা ডাঙৰ হয় ব্লাউজৰ পিচটো। এইবিলাক যোৰাত আপোনাৰ পুৰা সৰু সৰুকৈ ব্লাউজৰ পিচ আহে, কিন্তু এইটো যোৰাত দেখিছে কিমান ডাঙৰ ব্লাউজৰ পিচ দিয়া আছে। এইটো পটিটো হ'ব, আপোনালোকে এইটো হাতত লগাব পাৰিব, ধুনীয়াকৈ ডিজাইন দিব পাৰিব। তো যিমান শকত ডাঙৰ মানুহ হ'লেও মানে পিন্ধিব পাৰিব। এইযোৰ বৰ ডাঙৰ বহলা হ'ল হয়। মই আপোনালোকক জাষ্ট কিমান বহলা হ'ল দেখুৱাই দিছোঁ। ৰ'ব চাব পাৰে কিমান দীঘল হয়, মেখেলাখন চাওক কিমান দীঘল হয়, মোৰতো বুকুৰ পৰা হৈ গৈছে। চ' আপোনালোকে যিমান ওখ ডাঙৰ হওক, শকত ডাঙৰ হওক, মানুহলৈ হৈ যাব। বহলটো চাব পাৰে কিমান বহল হয়, এইপিনে কিমান ডোখৰ আছে, পুৰা শকত ডাঙৰ মানুহ হ'লেও হৈ যাব মানে এযোৰ যোৰা। চাদৰখন দেখুৱাই দিছোঁ। এইটো চকলেট কালাৰ হয়, পুৰা আনকমন কালাৰ, যিহেতু এইটো বহুত মানুহে বিচাৰি থাকে। তো এইটো মাজৰ বুটাখিনি দেখিছে, একে ডিজাইন মই প্ৰথমতে দেখুওৱা ডিজাইনটো। তো এইটো হ'ল আঁচলটো চাব পাৰে, বৰ ধুনীয়া ডিজাইন হৈছে। তলৰটো এনেকৈ বক্স ফুল দি আছে, আঁচলটো তলত বক্স ফুল দি আছে, যিহেতু মেখেলাখনটো তেনেকৈ দি আছে অলপ। তো ইয়াত বক্স ফুল দি আছে, এইটো মাজৰ ওপৰলৈকে আঁচলটো ইমান ডোখৰলৈকে এনেকৈ বুটা আছে। তো পটিখিনি দেখিছে, বৰ ধুনীয়া কেছৰ টাইপত এনেকৈ দি আছে, মাজত ফুল দি আছে, সৰু সৰু ফুল দি আছে, বুটা ফুল দি আছে। তো কেছ দি আছে, কেছৰ ফুলৰ মাজত মানে এনেকৈ সৰু সৰু বুটা ফুল দি আছে। তো চাদৰখন দেখিছে, পুৰা দীঘল চাদৰ হয়, মই আপোনালোকক এবাৰ লৈ দেখুৱাইছোঁ। দেখিছে এখন কিমান দীঘল চাদৰ হয়, চাব পাৰে পুৰা দীঘল চাদৰ হয় এখন। এক পাক মাৰিবৰ পিছতো মানে বহুত থাকি যাব, দেখিছে। তো বহুত দীঘল হয়, মানে আপোনালোকে যিমান ওখ ডাঙৰ শকত ডাঙৰ মানুহ হ'লেও ল'ব পাৰিব। এইযোৰ হৈ গ'ল। আপোনালোকে ইয়াৰো মানে কালাৰ, সেই মিচিং যোৱাৰ কেইযোৰ কালাৰ দেখিছে, কালাৰ এইবিলাক লাগিলে এইবিলাক পাই যাব। এইবিলাক দেখিছে পুৰা ধুনীয়া ধুনীয়া কালাৰ হয়, এইবিলাক পুৰা মজা কালাৰ আছে, মানে ৰঙা বগা চকলেট ক'লা চব আছে, সেউজীয়া লগে আছে। তো বাকী পিংক কালাৰবিলাক নাহে এইটোত। তো এনেকুৱা কালাৰবিলাকে আহে, তো ল'ব পাৰিব আপোনালোকে। দাম মই কৈ আছোঁ, তাৰ আগত আপোনালোকে এইকেইযোৰ লগত কোনযোৰ কেইযোৰ ফ্ৰীকৈ পাব সেইকেইযোৰ দেখুৱাই দিছোঁ মই। আপোনালোকে ভালকৈ চাই লওক, যদি ভাল লাগে মোক স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিব। এইযোৰ যোৰা চাই লওক। এইযোৰ হ'ল আপোনাৰ কেঁচা পাতৰ যোৰা, ঠিক আছে, কেঁচা পাতৰ যোৰা। এইখন হৈ গ'ল চাদৰ দেখিছে কি ধুনীয়া ডিজাইনৰ চাদৰ হয়। এইটো আঁচলটো, এইখিনি চাওক মাজৰ বুটাখিনি, এইখিনি মাজৰ বুটাখিনি। এইটো হ'ব চাইডৰ পটি চাওক, দুপা ফুল দি আছে, পুৰা ধুনীয়া ডিজাইনত দুপা ফুল দি আছে। তো এইটো ফিক্স পটি হয়, মিচিং যোৰাৰ নিচিনা এইযোৰ ফিক্স পটি হয়। আপোনালোকে এইযোৰ ফ্ৰীকৈ পাই যাব, সেইযোৰ লগত মিচিং যোৰা ল'লে মানে এইযোৰ লগত পাই যাব আপোনালোকে। তো চাদৰখন এইখনো চাদৰ দেখিছে, পুৰা দীঘল চাদৰ হয়। আপোনালোকে যিমান ওখ ডাঙৰ মানুহ হ'লেও এইযোৰ পিন্ধিব পাৰিব, দেখিছে বহুত দীঘল হয় মানে।
তো আপোনালোকে ল'ব পাৰিব এইপিনে চাওক কিমান টকা বাঢ়ি আছে তো মইতো চাপৰ হয় মানে তো মই আপোনালোকে ওখ ডাঙৰ মানুহ হ'লেও ল'ব পাৰিব এখন হৈ গ'ল চাদৰ মেখেলাখন দেখুৱাই দিছোঁ মই মেখেলা ব্লাউজৰ পিচ কেনেকুৱা হ'ব চব দেখুৱাইছোঁ তো এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো দেখিছে পুৰা ডাঙৰ ব্লাউজৰ পিচ হয় 38-40 ব্লাউজো আহি যাব আপোনালোকৰ ইয়াত তো ব্লাউজৰ পিচটো হাতত দেখিছে পুৰা ডাঙৰ ফুল দি আছে ধুনীয়াকৈ তো এইডোখৰ হ'ব আপোনাৰ মেখেলাখনৰ তলৰডোখৰ মেখেলাখন দেখিছে কিমান দীঘল হয় চুচৰি গৈছে মোৰো দেখিছে মই ইয়াৰ পৰা হৈ যাব মানে তো আপোনালোকে ওখ ডাঙৰ মানুহ ল'ব পাৰিব তো এইটো দেখিছে মেখেলাখন কিমান মানে তলত বৰ ধুনীয়াকৈ ফুল দি আছে বুটাটো চাওক কিমান ওপৰলৈকে দি আছে তো নৰ্মেলি মেখেলাবিলাকৰ এইডোখৰলৈকে দিয়ে থাকে কিন্তু ইয়াত আপোনালোকে ধুনীয়াকৈ আগলৈকে দি আছে তো আপোনালোকে ল'ব পাৰিব এইটো ব্লাউজৰ পিচটো দেখিলে ইমান ডাঙৰ হয় হাতত আপোনালোকে ধুনীয়া ডিজাইন দিব পাৰিব মানে ডাঙৰ ব্লাউজ চিলাম বুলি ক'লেও চিলাব পাৰিব তো এইটো ডিজাইন আপোনালোকে ইয়াৰ যদি কালাৰ লাগে কালাৰ এইবিলাক কালাৰ পাই যাব আৰু কালাৰ আছে মই জাষ্ট আপোনালোকক ডিজাইনকেইটা দেখুৱাইছোঁ কোনটো ডিজাইনৰ যোৱাবিলাক আপোনালোকে মিচিং যোৱাৰ লগত মানে ফ্ৰীকৈ পাব ঠিক আছে দাম মই লাষ্টত কৈছোঁ ধুনীয়াকৈ চাই থাকক তো এইবিলাক যোনবিলাক ডিজাইন হয় এইবিলাক আপোনালোকে সেইটোৰ লগত এইটো এতিয়া মই যোনটো মেইল দেখালোঁ সেইটো ডিজাইনৰ কালাৰ হয় এইকেইটা আৰু এটা ডিজাইন আছে এইটো ডিজাইন চাব পাৰে এইটো পুৰা মজা ডিজাইন হয় এতিয়া ট্ৰেণ্ডিঙত চলি আছে এইবিলাক চব মই যিমান দেখুৱাইছোঁ লগত পোৱাবিলাক চব কেঁচাপাত কটনৰ যোৰা হয় তো কেঁচাপাত কটনৰ এখন মেখেলা চাব পাৰে এখন হ'ল মেখেলাখনৰ তলৰডোখৰ এইটো ব্লাউজৰ পিচ চাওক এইটো ব্লাউজৰ পিচ পুৰা নৰ্মেলি চিম্পুলকৈ দিয়া আছে ঠিক আছে চিম্পুল একদম চিম্পুল হয় এইটো চাব পাৰে পুৰা চিম্পুলকৈ দিয়া আছে গুণা ফুল আৰু কাপোৰ ফুল সূতা ফুল মানে দুটা মিক্স আছে দেখিছে মাজত সূতা ফুল দি ছাইডত গুণা ফুল পুৰা বক্স টাইপৰ বনাই দিছে মেখেলাখনৰ তলৰটো এইটো দেখিছে মেখেলাখনৰ তলৰটো এইখন হ'ব মেখেলাখনৰ তলৰটো দেখিছে কি পুৰা ধুনীয়া ডিজাইন হয় চাদৰখনো চাই লওক এইটো চাদৰ আঁচলটো দিছে বক্স ফুল দিয়া আছে চাদৰ আঁচলত বাকী স্কোৱাৰ ট্ৰায়েংগল শ্বেপত পুৰা ধুনীয়া ধুনীয়া গছ বনাই দিছে ট্ৰায়েংগল শ্বেপত তো এইটো বক্স ফুল দিয়া আছে তো ইমানডোখৰলৈকে দিছে ইমানডোখৰলৈকে আপোনাৰ ফুল থাকিব আঁচলটো বহুত ওপৰলৈকে ফুল আছে দেখিবলৈ ভাল লাগে ইউনিক লাগে মাজৰ বুটাখিনি চাওক মাজৰ বুটাখিনি পুৰা ধুনীয়া ডিজাইন হয় তো এইখিনি গুণা ফুল আৰু কাপোৰ সূতা ফুল পুৰা মিক্স দিয়া আছে তো পটি আপোনালোকে লগাব লাগিব এইটো ফিক্স পটি নহয় এইকেইটা পটিকেইটা হয় পটিকেইটা আপোনাৰ এনেকুৱা ডিজাইন হ'ব দেখিছে এইকেইটা পটি হয় তো ইয়াৰ যদি আপোনালোকে কালাৰ লাগে ইয়াৰো কালাৰ পুৰা ধুনীয়া ধুনীয়া কালাৰ আছে তো ইয়াৰ কালাৰ লাগিলেও আপোনালোকে পাই যাব মই জাষ্ট মানে আপোনালোকক দেখুৱাবলৈ ডিজাইন এটা উলিয়াই লৈছোঁ জাষ্ট আপোনালোকে যিমান লাগে সিমান পাই যাব 100 পিচ 200 পিচ লাগিলেও পাই যাব আৰু এটা ডিজাইন পাব আপোনালোকে এইটো ডিজাইন হয় এইবিলাক চব নতুন কালেকশ্যন হয় আপোনালোকে ল'ব পাৰিব এইযোৰ আপোনাৰ ফিক্স পটি যোৰা হয় দেখিছে এইখন চাদৰ দিছে কি ধুনীয়া ডিজাইন দিছে আঁচলটো চাব পাৰে পুৰা ধুনীয়া ডিজাইনৰ আঁচল লতা ফুল দি আছে তো মাজৰ বুটাখিনি সৰু সৰুকৈ দি আছে দিছে ইউনিক ডিজাইন আৰু ছাইড ফিক্স পটি হয় এইটো এপাহ ফুল দি আছে আঁচলটো যোনপাহ ফুল দি আছে ইয়াতো দিয়া আছে ছাইড ফিক্স পটিটো দিছে পটি ফিক্স হয় তো পুৰা চলি আছে এতিয়া মাজৰ বুটাখিনি চাব পাৰে পুৰা ধুনীয়া ধুনীয়া সৰু সৰু ফুল দি আছে তো ইয়াৰো আপোনালোকে কালাৰ পুৰা মজা মজা কালাৰ আছে মেখেলাখন দেখুৱাই দিছোঁ মই সবচে প্ৰথম ব্লাউজৰ পিচটো চাই লওক এইটো ব্লাউজৰ পিচ হয় ব্লাউজৰ পিচটো পুৰা ডাঙৰকৈ দি আছে 38-40 ব্লাউজ আহি যাব আৰামত তো নেক্সট আপোনাৰ মেখেলাখন চাওক এইটো হ'ল মেখেলাৰ তলৰডোখৰ এইডোখৰ ইমানডোখৰলৈকে ফুল দি আছে মানে এপাহ সৰুৰ পৰা ডাঙৰলৈ ধুনীয়াকৈ মিলাই দি আছে তো তলত আপোনাৰ এনেকুৱা ধুনীয়া বক্স দি পিনি লতা ফুলৰ টাইপৰ দিয়া আছে তো শৰাই টাইপৰ দিয়া হয় শৰাই টাইপৰ দিয়া আছে তো ওপৰ ইউনিক ডিজাইন হয় নতুন আহিছে তো এইটো আপোনালোকে ল'ব পাৰিব ইয়াৰ যদি আপোনালোকে কালাৰ লাগে এইবিলাক কালাৰ চাব পাৰে বেঙুনীয়া সেউজীয়া কমলা হালধীয়া সেউজীয়া হালধীয়া এইবিলাক মুগা ৰং নীলা বেঙুনীয়া আৰু এইটো ডাঠ কিবা কালাৰ বুলি কয় তো এইবিলাক কালাৰ আপোনালোকে ল'ব পাৰিব বাকী অলপ ডাঠ যদি সেউজীয়া লাগে এইটো ল'ব পাৰিব তো দাম কৈ দিছোঁ দাম মানে কি মিচিং যোৱাযোৰ নৰ্মেলি আপোনালোকে আমি 1300-1400 টকা বিকোঁ কিন্তু বৰ্তমান আমি মিচিং যোৱাযোৰ 1200 টকা দি দিম আৰু লগত এনেকুৱা এযোৰ ফ্ৰী দি দিম ঠিক আছে মিচিং যোৱাযোৰ লগত মিচিং যোৱাযোৰ 1200 টকা হ'ব লগত আপোনালোকে এনেকুৱা যোনকেইযোৰ কেঁচা পাতৰ নহয় এতিয়া মই যোনবিলাক দেখিলোঁ ধৰি লোৱা এইযোৰ ঠিক আছে এইযোৰ এইকেইযোৰ এইবিলাক সব মানে মিচিং যোৱাৰ লগত এনেই ফ্ৰীকৈ পাই যাব যিহেতু আমাৰ অফাৰ দি আছোঁ 10K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে 10K ছাবস্ক্ৰাইবাৰ হৈ যোৱাৰ লগে লগে আৰু ডাঙৰ ডাঙৰ অফাৰ দিম তো বৰ্তমান ইমানেই অফাৰ দিছোঁ মানে মিচিং যোৱাটো আমি নৰ্মেলি 1300 টকা বিকোঁ কিন্তু সেইযোৰটো কমাই পিনি 1200 টকাত দিছোঁ তাৰ লগত আপোনালোকে এনেকুৱা কেঁচা পাতৰ এযোৰ আপোনালোকে ফ্ৰীকৈ পাই যাব ঠিক আছে তো আপোনালোকে যদি ভাল লাগিলে কণ্টেক্ট কৰক এতিয়া লগে লগে কণ্টেক্ট কৰক আপোনালোকে বুকিং কৰিব পাৰিব ভিডিঅ'টো য'ৰ পৰা চাই নাথাকক আপোনালোকে অসমৰ ভিতৰত য'ৰ পৰা চাই নাথাকক তাৰ পৰা ল'ব পাৰিব আমি অনলাইনৰ যোগেদি পঠিয়াই দিওঁ মানে মোক অকল কণ্টেক্ট কৰিলে হ'ল আৰু মোক লগে লগে মানে এতিয়া কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু আমাৰ দোকানখন আছে ধেমাজিত মৰিধল চাৰিআলিত বিশাল হোলচেল বস্তুৱাৰ বুলি আছে ঠিক আছে বিশাল হোলচেল বস্তুৱাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে
তো আপোনালোকে এইটো ভিডিঅ' মানে এনেকৈ অফাৰটো পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, লগতে ভিডিঅ'টো লাইক কৰিব লাগিব, পাৰিলে অলপ শ্বেয়াৰ কৰি আহিব। তো তেতিয়া আৰু অলপ কমাই দিম। তো আপোনালোকে মোক কণ্টেক্ট কৰক এতিয়া লগে লগে। তো আশা কৰিলোঁ আপোনালোক সকলোকে লগ পাম বুলি। ধন্যবাদ।